অসমতে ঘটিল এটা হৃদয় বিদাৰক ঘটনা। ঘটনাটো শুনিলে আপোনাৰো বুকু কঁপি উঠিব, কিয়নো মাছ ধৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে অসমৰে দুগৰাকী মহিলাই। ঘটনা অনুসৰি দক্ষিণ কামৰূপৰ সৰপাৰাত মাছ ধৰিবলৈ গৈ পথাৰত খান্দি থোৱা দগাঁতত পৰি কৰুণ মৃত্যুক সাৱটিলে দুগৰাকী মহিলাই। মৃত মহিলা দুগৰাকী সৰপাৰা গাঁৱৰ দীপালী মজুমদাৰ আৰু আনগৰাকীৰ নাম হৈছে ভাৰতী মজুমদাৰ। জানিব পৰা মতে সৰপাৰা গাঁৱৰ মুঠ ৩ গৰাকী মহিলাই ওলাই গৈছিল পথাৰলৈ, কিন্তু পথাৰৰ মাজত ভূমাফিয়া চক্ৰই অবৈধভাৱে খান্দি থোৱা বৃহৎ গাঁতত পৰি যায় আৰু তাৰ পাছত চিঞৰ বাখৰ শুনি ওচৰৰ মানুহে মহিলাকেইগৰাকীক উদ্ধাৰ কৰে যদিও মহিলা দুগৰাকীৰ থিতাতে মৃত্যু হয় আৰু আনগৰাকী মহিলা সংকটজনক অৱস্থাত বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে। আৰু শেষত মহিলা দুগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।